সাবস্ক্রাইব কৰক মোৰ চেনেল ষ্টুডেন্ট হেল্প চেণ্টাৰ আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন নটিফিকেশ্যন পাই থাকিবলৈ। আজিৰ ভিডিঅ'ত আপোনালোকক দশমমান শ্ৰেণীৰ গণিতৰ বিভাগৰ প্ৰথমৰ পৰা অংকখিনি সলভ কৰি যাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি কিতাপখন উলিয়ালে সুবিধা হ'ব। 1 নম্বৰ লেছনৰ বাস্তৱ সংখ্যাৰ আমি প্ৰথমটো উপপাদ্য নম্বৰ 1.1টো কৰিব বিচাৰিম। ইউক্লিডৰ কলন বিধি বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এইটোৰ মতে কি হয় আমি জানিবলৈ চেষ্টা কৰিম। এইটোৰ মতে কোৱা হয় কি দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা সংখ্যা অদ্বিতীয় সংখ্যা সংখ্যা q আৰু r থাকিব যাতে কি হয় a = bq প্লাছ r হয়। ইয়াত এটা শৰ্ত আছে 0 > r <r> b এইটো হ'ব। ছাত্ৰ ছাত্ৰীসকলে এতিয়া মন কৰিবা ইয়াতে ইউক্লিডৰ কলন বিধি বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোত এটা কথা মন কৰিবলগীয়া আছে। দুটা যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক বুলি ক'লে যিকেইটাৰ পিছত যোগ কৰি গৈ থাকিব পাৰি সেইকেইটাকে যোগাত্মক বুলি কোৱা হয়। যিকেইটা সংখ্যাৰ পিছত এটা যোগ কৰিলে তাৰ পিছৰ সংখ্যাটো পোৱা যায় তাকে যোগাত্মক বুলি কোৱা হয়। যোগাত্মক অখণ্ড মানে হৈছে ধনাত্মক আৰু ঋণাত্মক সংখ্যাখিনিক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। দুটা যোগাত্মক অখণ্ড সংখ্যা বুলি ক'লে 1, 3, 5 এইখিনিক বুজাব। সেইখিনি হ'ল a আৰু b। এনেকুৱা দুটা সংখ্যা বুলি কৈছে যি 1, 3, 5 এইখিনিৰ মাজৰে দুটা সংখ্যা আমি বাছি লৈছোঁ যাক নামাকৰণ কৰিছোঁ a আৰু b। যদি তেনেকুৱা ধৰণৰ দুটা যোগাত্মক অখণ্ড সংখ্যা থাকে তেন্তে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব। অদ্বিতীয় মানে হ'ল নেক্সট বাৰ তাক আৰু পোৱা নাযায়, এবাৰ পোৱাৰ পিছত তাক আৰু কেতিয়াও পোৱা নাযায়, মানে তাৰ মানটো কনষ্টেণ্ট হ'ব। সেই ক্ষেত্ৰত a = bq + r এইটোকে আমি ইউক্লিডৰ কলন বিধি নাইবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কোৱা হয়। এই ক্ষেত্ৰত a = bq + r এই বিভাজন প্ৰমেয়িকাটোৰ ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৰ ক্ষেত্ৰত তাৰ আৰৰ এটা লিমিট আছে, বাউণ্ডেড হয়। এই কি হয় 0তকৈ সমান হ'ব পাৰে, 0 সমান হ'ব পাৰে, কিন্তু 0তকৈ ডাঙৰো হ'ব পাৰে, কিন্তু 0তকৈ কি হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে। আৰু কাতকৈ সৰু হ'ব সদায় bতকৈ rটো সৰু হ'ব, bটো rতকৈ ডাঙৰ হ'বলৈ নোৱাৰে। যদি bটোতকৈ rটো ডাঙৰ হয় তেতিয়াহ'লে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো এই ক্ষেত্ৰত নেখাটিব। আশা কৰোঁ ইউক্লিডৰ কলন বিধিটো আজিলৈ ইমানকে বুজালোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে বুজি পাব।